ঐ আজি পুৰা মাছ খাম অ হেই আজি পুৰা মাছ খাম অ বাইদেউ আৰেও বাইদেউ কি কৰিছা অ কি কৰিম ভাই এই পানীৰ সিজনত বস্তুৰ দাম সব বাঢ়ি গৈছে সেইকাৰণে পিঠাগুৰি খুন্দি আছো তৰকাৰী খাবলৈ হয় নেকি বাইদেউ তুমি পিঠাগুৰি খুন্দি আছা আজি মানে পিঠাগুৰি তৰকাৰী খাবা ভাই কি কৰিবি টকা চকা নাই পিঠাগুৰি তৰকাৰীকে খাব লাগিব কেইটামান দালি দি ভাই তই কি কৰিছ বাইদেউ আৰেও বাইদেউ মই মাছ পুৰি আছো ভাতৰ লগত খাবলৈ Oh my God! Wow! হয় নেকি ভাই তই মাছ ক'ত পালি বাইদেউ আৰেও বাইদেউ পানী যে বাঢ়িছে মই বৰশী লৈ মাৰিব গৈছিলো গৰৈ মাছ এটা পালো তাকে পুৰি আছো পিটিকা কৰি খাবলৈ ভাতৰ লগত হয় নেকি ভাই তেন্তে আজি মজা লাগিব দে বাইদেউ আৰেও বাইদেউ মজাটো লাগিবই তুমি এতিয়া কি কৰি বনাবা পিঠাগুৰি আৰু দালিৰ তৰকাৰীটো ভাই যেনে তেনে কৰি বনাম আৰু বস্তুৰ দাম ইমান হৈছে দালিৰ দাম 100 টকা পালেগৈ ইমান দালি আৰু খাব নোৱাৰো বাইদেউ আমাৰ দৰে দুখীয়া মানুহবোৰে পিঠাগুৰিয়ে খাব লাগিব ভাই ঠিক কৈছ পিঠাগুৰি খোৱাৰ বাহিৰে আৰু আমি একো খাব নোৱাৰো বাইদেউ আৰেও বাইদেউ তুমি কেনেকৈ পিঠাগুৰি আৰু দালি তৰকাৰীটো বনাবা কৈ দিয়াচোন কৈ দিছোং ৰ চা ভাই চবতকৈ প্ৰথমতে পিয়াজ এটা কাটিবি দালিবোৰ ভালমতে ধুই লবি কাটা পিয়াজটো তেলত পেলাই দিবি অলপমান তেল দি গৰম কৰি তেলত দি দিবি পিছত হালধি নিমখবোৰ দিবি তাৰ লগতে দালিটো দিবি দালিবোৰ দি অলপ ভাজি ঢাকনখন দি দিবি যাতে বস্তুটো সিজে তাৰ পিছত ভাই ঢাকনখন ওলাই অলপমান পানী দি দিবি ভাই যেতিয়া পানীটো উতলিব তেতিয়া তই সেই পিঠাগুৰিখিনি দি দিবি পাৰিলে তই তাত কেইটামান কেঁচা জলকীয়া দি দিবি বাইদেউ আৰেও বাইদেউ তাৰ পিছত কি কৰিব লাগিব তাৰ পিছত ভাই যেতিয়া সিজি যাব তৰকাৰীটো ওলাই দিবি বাইদেউ আৰেও বাইদেউ হৈ গ'ল নেকি ভাই হৈ গৈছে আৰু তোৰ পুৰা মাছটো হ'ল নে নাই বাইদেউ মোৰ পুৰা মাছটো সিজিল তেন্তে ভাই পুৰা মাছটো পিঁয়াজৰ লগত পিটিকা কৰি খাব লাগিব A few moments later. ঐ আজি পুৰা মাছ খাম আজি পুৰা মাছ খাম বাইদেউ আৰু মই পিঠাগুৰি আৰু পুৰা মাছ খাম আজি খাম আপা আপিহঁত তহঁতে যদি এইবোৰ ভিডিঅ' ফাৰ্ষ্ট টাইম চাই আছ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি আৰু এই ভিডিঅ'ত এটা লাইক কৰি দিবি আৰু শ্বেয়াৰ কৰি দিবি বন্ধু বান্ধৱীৰ লগত আৰু কমেণ্টবোৰ কৰিবি ভাল ভাল কৰিবি দেই